আজি পাকঘৰৰ জুতিত নতুন এটা আইটেম মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো দেখিছে, এইটো হয় কুন্দুলি। আজি মই বনাম কুন্দুলিৰ চালাড। চালাড মানে ৰুকনিত দিম, সৰু কাটি নিদিওঁ, ৰুকনিত পিচি দিম, পিচি চালাড বনাম। আমি খাইছোঁ আগতে, ভাবিছোঁ সকলোকে এইটো শ্বেয়াৰ কৰিম। আপোনালোকে চাওক মই কেনেদৰে বনাইছোঁ। কুন্দুলি চালাড বনাবলৈ কুন্দুলিখিনি প্ৰথমতে তিয়ঁহ ৰুকাৰ নিচিনাকৈ এনেদৰে মই ৰুকনি বটি ল'ম। কুন্দুলিটো ঘৰৰে হয়, কুমলীয়া হয়, সেইকাৰণে বনাইছোঁ। কুমলীয়া কুন্দুলিহে চালাড বনিব, যদি বুঢ়া থাকে তেতিয়াহ'লে নহ'ব। মই এইকেইটা খাই লোৱা নাছিলোঁ কাৰণে এইকেইটা পকা পালোঁ, পকাকেইটা মই আঁতৰাই থলোঁ। ইয়াতে দিলোঁ কুন্দুলি পিচি ল'লোঁ, আৰু তাতে আদা অকণ পিচি দিলোঁ, আৰু এতিয়া দিম জলকীয়া কাটি দিম মিহি মিহিকৈ, আৰু পিঁয়াজ কাটি দিম। এইখন চালাড খাবলৈ বিৰাটেই টেষ্টি হয়, তিয়ঁহৰ নিচিনাই লাগে। যদি তিয়ঁহ নাথাকে তেতিয়া এইখন কুন্দুলি, কোমলীয়া কুন্দুলি থাকিলে কুন্দুলিও এনেদৰে চালাড বনাই খাব পাৰি।